কি খবৰ কেলা তোমালোকৰ? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? পুনৰ স্বাগতম জনালে আমাৰ অন্য এটা নতুন ৰ'জ ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে গৌতম BY এক্স। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰিছো, ভিডিঅ'টো শুধুমাত্ৰ এণ্টাৰটেইনমেণ্ট পাৰ্পলৰ কাৰণে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছ মাইণ্ডত নলয়। আৰু যোনে চিৰিয়াছ মাইণ্ডত লয় তাৰ দৰে মক্কেল এই পৃথিৱীত আৰু কোনো নাই। চ' বোলা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰিছো যে কেইবাৰ কওঁ বে খেলা, মই কেইবাৰ কওঁ কেলা। চ' কৰিছো আৰু আজি আমি কথা পাতিম মক্কেলিয়াৰ আৰু এইটো চেক্সি বাইদেউ। অকে, চেক্সি বাইদেউ। চ' ব'লা আজি পুৰা হাতত তালি চালি মাৰি কিনে মানে ইমামি কাচ্চি খানি অইল লৈ কিনে দুইটাকে আজি অলপমান মারা যাক নাকি। তো যাও বসরিকে। যদি বহুত ল'ৰা আহিছে ভচৰিকে এতিয়ালৈকে তো বিয়া কিয় হোৱা নাই? আমাৰ মাথা ইনষ্টাগ্ৰামত কেলা ভিডিঅ' দি আমাৰ মাথা কিয় খাই আছ পাগল কেলা ভচৰিকে? আপে তোৰ বিয়া কেনেকে হ'ব? তোৰ একা সেইটোৱে কেলা না, সেইকাৰণে চাগে ছোৱালী হৈছ কেলা নেকি? সেইটোতে জাম্পুৰাৰ দৰে ডুপ্লিকেট লগাই কিনে লাভ নাই, ভাৰতত চাৰ্জাৰী কৰাই ল, দেখাতো তো পুৰা মিয়া খালি পাও পাত্তা নাপায়। কেলা মক্কেল থুই কেলা এতিয়া আকৌ কেলা সোহাগতৰ কইনা হৈ তোৰ আৰু জিএছপিৰ মাজত ন কেলা একো পাৰ্থক্য নাই, তেনেহ'লে কেনেকুৱা হ'ব? বল কেলা তোৰ আৰু জিএছপিৰ বিয়া নাই হ'লেও জিএছপি কিন্তু ল'ৰাকো এইটো ঠিকে আছে। এটা প্ৰশ্ন সুধিম, উত্তৰটো সঁচা দিবা বুলি ভাবো। নাই 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 নাই, তোক আৰু কেলা মানে তোৰ একো কুৱেশ্যন আৰু শুনাৰ মোৰ বাকী নাই, আৰু তই তোক উত্তৰ নিদিও। তোক কেলা পাৰিলে কেলা মই আজি কেলা এইটো দিম চেণ্টাৰ ফুট লাগি আছে কেলা ৰাতিপুৱা চলাইছে। বাকী বাদ দিয়া, ইয়াৰ বাকচুদি বিলাক চাই থাকিলে ন খেলা মোৰ ৰাতিপুৱা আৰু গুণ ওলাই বুজি পাইছা? চ' মানে ইয়াৰ মায়ে ভাবিছিলে যে এইটো মোৰ আপি হ'ব, কিন্তু স্বভাৱটো আপিয়ে থাকি গ'ল, মানে বস্তুকেইটা মানে গম পাইছে নহয় সেইকেইটা ল'ৰাৰ আহি গ'ল, কিন্তু একো কামৰ নাই। ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। এটা প্ৰশ্ন সুধিম, উত্তৰটো সঁচা দিবা বুলি ভাবো। কোৱা। পিংকিক এৰিব পাৰিবা? নোৱাৰো। মোক এৰিব পাৰিবা? নাজানো। কেলা এতিয়া তোকো এৰিব নোৱাৰে, পিংকিকো এৰিব নোৱাৰে। পিংকিক মানে সদায় সদায় এটা বুলেট কোনে চলাই থাকিলে কেনেকুৱা লাগিব? কেতিয়ামো চলাব মন যায় নহয়। যিহেতু তই ল'ৰা তথাপিও সেইটো কিয় কাৰণে এৰিব খোজা নাই মই গম পাই গৈছো, মানে হ'লেও তোৰ সেইটো নাই, কিন্তু পিছফালেতো এইটো ঠিক আছে ন। মাল খাই মুতি দিছিলো তাতে, সৰু ওলাই চাই কিনে শাহু বুঢ়ীয়ে পানী মাৰি থুই দিছিল নেকি, সেইটো কব ওলাইছ? বাহ বন্ধুসকল, আমি যে কৰিছিলো না আৰু এটা বক্সুদি কৰি পিনে আহিব, এইটো আহি গ'ল আমাৰ মিষ্টাৰ হিজিৰা বয়। অকে, হিজিৰা বয়। ইয়াত প্ৰত্যেকটো ষ্টাইলত তুমি কিবা এটা লেডিছৰ দৰে দেখিবা। সেইটোতো পুৰা হাফ লেডিছে, কিন্তু এইটো অলপমান ইমানো লেডিছো নহয় ল'ৰাও নহয়, মানে দুটাই কাম কৰি যায়। হেৰৌ বোপাই, মৰমত জানো এনেকে মাতে? মৰমত শুনা নাই ফেলে এনেকে মাতে। আবে তোৰ মাথাত কেলা বুদ্ধি নাই নাই, তই লগতে আমাৰো বুদ্ধি নোহোৱা কৰি দিবি। আমি বাকচুদি কৰিব কাৰণে অকল তই ইনষ্টাগ্ৰামটোৱে পালি। টেলেণ্ট টেলেণ্ট আছে কিন্তু মানিব লাগিব কেলা ফচৰি। এতিয়াহে কথাত আহিছ। ল এই 2 টকা নালাগে, ঠিক আছে বাৰু বাদ দে। বিড়ি কিনি খাব দিলে নিদিছিলো, মানে মই জানো যিহেতু তোৰ ৰাতিপুৱা হয়তো চাগে টয়লেট ক্লিয়াৰ নহয় বিড়ি নুফুকিলে। অৱশ্যে মোৰো ৰাতিপুৱা লাগে। হেৰি পিছে তই ভিডিঅ' তেনেকে পাতি থাকিলে কি হ'ব? তাতকে তই আমাৰ শুক্লেশ্বৰ মন্দিৰত নক কিয়? শিৱ বাবাকে নামে কুছ দে দা রে বাবা, শিৱ বাবাকে নামে কুছ দে দা। কেলা দিনটো তেনেকে 100 জনে দিলে 1000 টকা পালে, কেলাৰ পায় না। বাকি তোৰ বাক্স দিতে সাইড কৰো গাইস। এতিয়া ভিডিঅ'টো কেনেকুৱা পালা? যদি ভিডিঅ'টো চাই কোন মানুহ ভাল পালা ন, তো লাইক কমেন্ট শেয়ার নিশ্চয় কৰিবা আৰু চেনেলটো সাবস্ক্রাইব কৰি ল'বা। সো গাইস আমাৰ
200 ছাবস্ক্ৰাইবাৰ হ'বলৈ যাই আছে ইমান ডাঙৰ সৰু সুৰা চেনেল ভাই 200 ছাবস্ক্ৰাইবাৰ হ'ব যাই আছে চ' কমপ্লিট কৰি দিয়া চ' আজিলৈকে জয় অসম